আপুনি বাৰু কিমান এপ ডাউনলোড কৰি আৰু আনইনষ্টল কৰিছে, কিমান এপ আপোনালোকে কেনেকৈ চাব আৰু আপুনি কেইটা এপ আনইনষ্টল কৰিছে আপোনাক সম্পূৰ্ণকৈ দেখুৱাই দিম আৰু আপুনি চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা ৰিকুৱেষ্ট মোৰ, যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। প্ৰথমে আপোনালোকে আপোনাৰ প্লে ষ্ট'ৰটো অপেন কৰি ল'ব। সৰি, আপোনাৰ নহয়, আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অপেন কৰি লৈ আপুনি কাষত চুকত দেখা পাইছে আপোনাৰ ফটো লগো, এই লগোটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখা পাইছে আপোনালোকে মেনেজ এপছ এণ্ড ডিভাইচত, ইয়াত ক্লিক কৰি দিব আপোনালোকে আৰু এনেকৈ আহি যাব। অহাৰ পিছত ওপৰত দেখা পাইছে মেনেজ বুলি, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব। অহাৰ পিছত আপোনালোকে দেখা পাইছে ইনষ্টলেড, ইয়াৰ ওপৰত এটা ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত আপোনালোকে দেখা পাইছে নট ইনষ্টলেড, ইয়াত ক্লিক কৰিব লাগিব। নট ইনষ্টলত ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আহি যাব এনেকৈ। মই এই দুটা এপ আনইনষ্টল কৰি পেলাইছোঁ, মানে ডাউনলোড কৰি আনইনষ্টল কৰি দিছোঁ এই দুটা এপ, ইয়াত দেখুৱাই দিছে। আপুনি ইয়াত ক্লিক কৰি ডিলিট কৰিব পাৰে, একেলগে ডিলিট কৰিব পাৰে। আপোনালোকে যিমানখিনি এপ আছে অল সিলেক্টত ক্লিক কৰি ডিলিট কৰি দিব। আপোনাৰ ডিভাইচটো স্পীডত চলিব, আপোনাৰ ডিভাইচটো স্পীডত চলিব আৰু এইবিলাক এপ আপুনি ডিলিট কৰি দিব, আনইনষ্টল এপবিলাক। ইয়াত আহি আপোনালোকে ডিলিট কৰি দিব। যিসকলে আহিছে চেনেলত সাবস্ক্ৰাইব কৰি দিব আৰু মৰম মই আছোঁ।